Hello everyone. সকলোকে স্বাগতম জনালো মায়া ব্লগৰ ৰাণীতি ভিডিঅ'লে আৰু আজি এতিয়া যাবলৈ ওলাইছো পথাৰলে মানে ঘৰৰ পিছফালে পথাৰখন আছে আৰু আগত অলপ দূৰত ধান কাটি আছিল হেতু কি ডাঙৰ নেকি চা ও এটো ৰবাব টেঙা আৰু চাহ লৈ গৈছো আজি আৰু আগৰ কেবা বছৰ মই ডিসেং জন্ম নোহোৱা আগতে পথাৰলৈ গৈছিলো এটা ডিসেং জন্ম হোৱাৰ পিছত মই যোৱা নাই চোৱা তোমাক চাই আছে হা এতিয়া আম্মা বিসাও বেলুন আছে জানো নাই না নাই বলা তেনেহলে বলক পথাৰত গৈহে লগ পাম পথাৰখন ঘৰৰ পিছফালে হয় যদি আমি পুৰা এক পাক ঘূৰি আহিছো আৰু বুকা থকা কাৰণে ঘূৰি আহিবলগীয়া হ'ল ডিসেঙক লৈ যাবলৈ অসুবিধা হয় তেনেকে আৰু এতিয়া ডিসেঙে গান গায় আহি আছে আৰু মোক একোৱে কবলৈ দিয়া নাই আহি থাকোতে পথাৰখন দেখিছো আৰু সেউজীয়া পৰিৱেশবোৰ দেখি ইমান ভাল লাগিছে এইখনে হৈছে আমাৰ ধাননি পথাৰখন আৰু ইয়াত আমাৰ 4-5 বিঘা মান আছে বুলি কৈছিল মায়ে আৰু বেলেগ ঠাইতো আছে আৰু এবাৰ ইয়াত ধানবোৰ বৰ ভাল হোৱা নাই যেহেতু দুবাৰ মান বানপানী ডুবিলে সেই কাৰণে এইখিনি যি ধান দেখিছে এয়া 3 নম্বৰ বাৰত ৰোৱা ধান সেই কাৰণে বৰটা ভাল নহলে হোৱা বিশ্ব দুটা ককায়েক আহিছে আমাৰ ঘৰলে আৰু বিশ্ব দেউতাকো আহিছে আমাক মানে অকনমান সহায় কৰি দিব কাৰণে তেওঁলোকে মৰণা চৰণা বিলাকো দিব আৰু ধানও কাটিব তেনেকে আৰু এই সময়ত দাৱনি পাবলৈ খুব দিগদাৰ আৰু আমাৰ এইফালে মুঠি হিচাপে নাকাটে সময় যেহেতু কম আৰু মানুহ পাবলৈও নাই সেই কাৰণে বিশ্ব দেউতাকহঁতে গুটেবিলাক কৰিব এইখিনি হৈছে জহা ধান আৰু এই জহা ধানখিনিও এবাৰ ভাল নহলে ৰাতিপুৱা মাহত পথাৰলৈ আহোতে মই ভাত দি পঠাইছিলো টিফিনত সবৰ কাৰণে আৰু এতিয়া লৈ আহিলো চাহ আৰু টেঙা এফালে মা আৰু এটো বিশ্ব তাৰপিছতে বোলে চাহ খাওক এফালে চাওক বিশ্ব ককায়েক আৰু বিশ্ব দুটা ককায়েক এফালে এটা এডিসেং ঐ ধুনু মান হেতলে ঐ ল পানী লাগে খাবানি দে খাম না পানী খোৱাটো মজা নাই মোৰ টেঙা খোৱাটো মান মজা নাই ডিসেং চা ডিসেং এপনে মজা কৈ দিয়া মজা কৈ দিয়া টেঙা মান মজা নাই কৈ দিয়া মই মজা কৰো কই বা কোৱা আকৌ টেঙা মজা অকমান খেলি দিবা আপুনি কাটিলে নিব হেৰু চা ধনু চা হাই এফালে চা এটো চা তোমাক চাই আছে হাই পথাৰৰ পৰা ঘৰ আহি পালোহি আৰু এতিয়া ডিসেং আৰু বিশ্ব দুইটাই মিলি সাইকেলত উঠিছে আৰু এইখিনি যোৱাকালি দিয়া মৰণা আৰু আজি অলপ ৰ'দত দি থলো আৰু এইখিনি চপাই মেলি ভৰালত ভৰাব আৰু আজি দুটা মৰণা দিয়া হ'ব আৰু কেনেকে দিয়া হ'ব যিমান পাৰো অকনমান দেখাবলৈ চেষ্টা কৰিম আৰু মাহতো আজি পথাৰৰ পৰা সোনকালে আহিব এতিয়া সকলোৱে মিলিজুলি মৰণাটো মেলি আছে আৰু খিয়াই অকনমান পাছতে মৰণা দিয়া হ'ব আৰু প্ৰথমটো মৰণা আমাৰ আজি গৰু হালেৰে দিয়া হ'ব
এতিয়া মৰণা দিয়া আৰম্ভ কৰিছে আৰু এই মৰণা দিয়া দদাইদেউজনৰ ঘৰ আমাৰ ঘৰৰ পৰা 2টা ঘৰ পাৰ হ'লেই পায়। এতিয়া আহিছোঁ ঘৰৰ পিছফাললৈ আৰু সকলোকে চাহ তাহ দিলোঁ আৰু বিশ্বৰ দেউতাকে খাবলৈ আছে সেইকাৰণে চাবলৈ আহিছোঁ। আৰু এইটো হৈছে আমাৰ ভঁৰাল হয় বিশ্ব, আৰু ভঁৰালৰ তলতে খৰিবিলাক আছে আৰু এইটো এটা আমাৰ সৰু পুখুৰী হয়, ইয়াত হাঁহবিলাক চৰি আছে। বিশ্ব দেউতাকে মিলি এডাল বাঁহ কাটিছে নেকি? অঁ, বাঁহ এডাল কাটি আছে। আৰু এইখিনি আমাৰ মাঘৰ বিহুৰ কাৰণে খৰি ৰেডি হৈ আছে। গছ এজোপা পৰিছিলে আৰু সেইকাৰণে খৰি ফালি মেলি শুকুৱাই ৰখা হৈছে। এইটো হৈছে ঢেঁকী আৰু ঢেঁকীটো খুলি মেলি থৈ দিছে আৰু বিহুৰ ওচৰতহে লগাব চাগে। প্ৰথমটো মৰণা জোকাৰি মেলি থলে আৰু কেইবাজনো মানুহ হোৱাৰ কাৰণে 2টা মৰণা দিবলৈ সম্ভৱ হৈছে আৰু ধানবোৰ নি ভঁৰালৰ ওচৰতে ৰাখিছে। আৰু এইটো হৈছে দ্বিতীয়টো মৰণা আৰু এইটো মৰণা বহুত ডাঙৰ হয়। আৰু এতিয়া ৰাতি 9 মান বাজিছে আৰু ভাত পানী খাই আজৰি কৰিহে কামবোৰ কৰা হৈছে। আজিৰ ভিডিঅ'টো ইমানেই, আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে প্লিজ আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই।